সকলোৰে প্ৰিয়ভাজন হৈ থকাৰ যিটো আমাৰ মানসিকতা যে সকলোৱে মোক ভাল পাব লাগিব, মোক মানে সকলোৱে একচেপ্ট কৰি ল'ব লাগিব, সেই মানসিকতাটো যদি থাকে আমি জীৱনত বহুত কষ্ট পাব লাগিব। চবেই ভাল পোৱা কামবোৰ আমি কৰি গৈ থাকিব নোৱাৰোঁ। আমাৰ নিজৰো কিছুমান ভাল লগা বেয়া লগা বস্তু আছে। সেইকাৰণে জীৱনটোত যদি আপুনি ফ্ৰীলি জীয়াব বিচাৰিছে, হেপিলি জীয়াব বিচাৰিছে, তেতিয়াহ'লে লাহে লাহে আপুনি বেলেগে যদি আপোনাক কিবা কাৰণত বেয়া পায় সেইটোলৈ সহজ হ'বলৈ চেষ্টা কৰক। ইট ইজ অ'কে টু বি ডিছলাইকড বাই দ্য পিপল চামটাইমছ। সকলো সময়তে সকলোৱে আপোনাক ভাল পাব এইটো সম্ভৱ নহয়। আৰু যদি সেইটো সম্ভৱ হ'বলৈ যায় তেতিয়াহ'লে আপুনি আপোনাৰ নিজৰ জীৱনত বহুত বস্তু ছেক্ৰিফাইচ কৰিব লাগিব, বহুত বস্তু সহ্য কৰিব লাগিব। আৰু সহ্য কৰি এটা সময়ত আপোনাৰ জীৱনত বহুত ছাফ'কেশ্যন নিচিনা লাগিব। সেই ছাফ'কেশ্যন মুহূৰ্তত গৈ পেলাই আপোনাৰ নিজৰ লাইফটো একো ভাল নালাগা হৈ যায়। কাৰণ মানুহে সদায় নিজৰ নেচাৰেল ৰূপত থাকিব লাগে, স্বাভাৱিক ৰূপত থাকিব লাগে। লোকক ভাল ল'বা গৈ আপুনি নিজে চেঞ্জ হ'লে